ইছলাম যে শান্তি ধৰ্ম সেয়া প্ৰমাণিত হ'ল আকৌ দেশৰ আইন ব্যৱস্থাক সন্মান জনাই ৰহমতনগৰ শফিকিয়া মাদ্ৰাছাৰ বছৰীয়া ওয়াজ পাতিলে মাদ্ৰাছা কমিটিয়ে হোজাই জিলা প্ৰশাসনে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল লাউডস্পীকাৰ সেই নিৰ্দেশনাক সন্মান জনাই লাখ লাখ মানুহৰ উপস্থিতিটো ব্যৱহাৰ কৰা নাই লাউডস্পীকাৰ আজি দেশৰ প্ৰতিগৰাকী ব্যক্তিয়ে ৰহমতনগৰ শফিকিয়া মাদ্ৰাছাৰ এই প্ৰশংসনীয় পদক্ষেপৰ প্ৰতি শলাগ জনাই ভিডিঅটো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে হয় কালি অনুষ্ঠিত হয় গোটেই অসমৰ ভিতৰতে চৰ্চিত এখন ওয়াজ মেহফিল ৰহমতনগৰ শফিকিয়া মাদ্ৰাছাৰ ওয়াজ যিখন মাদ্ৰাছাৰ ওয়াজৰ খবৰ পোৱাৰ লগে লগেই অসমৰ বিভিন্ন প্ৰান্তৰ লোক আহি উপস্থিত হয় উক্ত ওয়াজ মেহফিলত চাৰিওফালে হেজাৰ হেজাৰ মানুহৰ উপস্থিতিত ৰাস্তাৰ পৰা আৰম্ভ কৰি মেহফিলৰ পেণ্ডেলৰ ভিতৰত ইফালে মাৰ্কেট পৰ্যন্ত কেৱল মানুহ আৰু মানুহ ইমান ইছলাম ধৰ্মীয় লোকৰ উপস্থিতিটো নাই কোনো বিশৃংখলতা প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ দায়িত্ব বুলি ভাবি ধৰি ৰাখিছে সুন্দৰতা নাই কোনো প্ৰশাসনৰ বিশেষ নিৰাপত্তা এই কাৰণেই সাগে কোৱা হয় ইছলাম শান্তি ধৰ্ম ইছলামে শিকায় দেশভক্তি ইছলামে শিকায় দেশক কেনেদৰে কৰিব লাগে সন্মান বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহামানৱ হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় নিজে থকা দেশক নিজৰ প্ৰাণতকৈ অধিক ভাল পাবলৈ কাৰণ ইছলামে শিকায় দেশৰ প্ৰতি শ্ৰদ্ধা আৰু ভালপোৱা